হাই গাইজ, জিন্টি লাইফষ্টাইলৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ পনীৰৰ এটা গ্ৰেভি ৰেচিপি। গ্ৰেভি পনীৰখিনি বনাবলৈ মই লৈছোঁ পনীৰ, বিলাহী, আলু এটা, পিঁয়াজখিনি কাটি লৈছোঁ, হালধি, নিমখ, শুকান জলকীয়া, আদা ৰহুনৰ পেষ্ট। এতিয়া এইখিনি ৰেডি হৈ গ'ল। ইয়াৰ লগতে লৈছোঁ মই মছলাখিনি বাতি এটাত মিক্স কৰি ল'ম। লগতে হালধিখিনিও ইয়াৰ লগতে দি দিছোঁ আৰু পানীৰে অকণমান এনেদৰে মিক্স কৰি দিছোঁ। ইয়াতে আছে জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা। পনীৰ বনালে মই এইখিনি এনেদৰে মিক্স কৰি লওঁ। কেৰাহীটোত তেল গৰম হোৱাৰ পিছত ইয়াতে দিম গোটা জিৰা, তেজপাত দুখিলা। এইখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে শুকান জলকীয়াটো দি লৈছোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনি আৰু কাটি লোৱা বিলাহীখিনিও ইয়াতে মই দি ল'ম আৰু ভালদৰে ৰংচঙুৱা হোৱালৈকে ভাজি থাকিম। যিসকলে মোৰ ভিডিঅ'টো চাই আছে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক আকৌ নতুন এটা ভিডিঅ' বনাবলৈ সাহস দিয়ে। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত প্ৰেৰণা যোগায়। প্লিজ কমেণ্ট আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই বাতিটোত মিক্স কৰি লোৱা শুকান মছলাখিনিও ইয়াতে একেলগে দি ল'লোঁ। লগতে আদা ৰহুনৰ পেষ্টখিনিও ইয়াতে দি ল'ম। ইয়াতে কেইটামান মই বুট দি লৈছোঁ, কেঁচা বুট। বুট দিলে পনীৰখিনি খাবলৈ খুবেই টেষ্টি হয়, লগতে গ্ৰেভিও হয়। যিহেতু মই গ্ৰেভি পনীৰে বনাইছোঁ। আৰু নিমখ পৰিমাণ অনুসৰি ইয়াতে দি ল'ম। লগতে কাটি ৰখা আলুখিনিও মই দি লৈছোঁ। কমকৈ আলু ব্যৱহাৰ কৰিছোঁ কাৰণে মই আলুখিনি আগতে ভাজি লোৱা নাই। এয়া দেখিবলৈ পাইছে মই ইয়াত সামান্য পৰিমাণৰ পানী মিক্স কৰিছোঁ, বেছি পানী মিক্স কৰা নাই আৰু এইখিনি অলপ গোটা হ'বলৈ ৰাখি দিম। এয়া ৰেডি হৈ গ'ল মোৰ পনীৰৰ গ্ৰেভি ৰেচিপি। দেখিছেনে, দেখিবলৈ কিমান যে ধুনীয়া হৈছে আৰু খাবলৈও খুবেই টেষ্টি হৈছে। আজিলৈ আহিছোঁ, বাই।